অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেডৰ প্ৰিয়ংকা চোপ্ৰাৰ নামত খৰচ কিমান? প্ৰিয়ংকা চোপ্ৰাৰ নামত খৰচক লৈ বিধানসভাৰ মজিয়াত প্ৰশ্ন অগপ বিধায়কৰ। অসম গণ পৰিষদৰ বিধায়ক প্ৰবীন্দ্ৰ ডেকাই পৰ্যটন বিভাগৰ উন্নয়নৰ নামত প্ৰশ্ন উত্থাপন কৰি লিখিত উত্তৰো লাভ কৰিলে আৰু এই উত্তৰত ওলাল প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপন প্ৰস্তুত যাতায়াতৰ নামতেই প্ৰায় ৬৮ লাখ টকা খৰচ কৰিছে চৰকাৰে। পিছে উত্তৰ নাহিল প্ৰিয়ংকা চোপ্ৰাক কিমান পাৰিশ্ৰমিক দিলে চৰকাৰে। প্ৰিয়ংকা চোপ্ৰাৰ সৈতে কৰা চুক্তি অনুসৰিয়ে পাৰিশ্ৰমিকৰ ধন ৰাজহুৱা নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল চৰকাৰে আৰু সেইবাবেই প্ৰিয়ংকাই লাভ কৰা ধনৰ হিচাপ দিব নোৱাৰে চৰকাৰে। বিধানসভাৰ মজিয়াতেই এই প্ৰশ্নৰ লিখিত উত্তৰ দিলে পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই। পিছে চৰকাৰে ৰাজহুৱা নকৰিলেও দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰৰ মতে প্ৰিয়ংকাক চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হৈছে প্ৰায় ৪ কোটি টকা। কিন্তু প্ৰিয়ংকাক এনে বিপুল পৰিমাণৰ ধন আদায় দিয়াৰ পিছত ৰাজ্যত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে নে নাই, এই প্ৰশ্নৰ উত্তৰতো পৰ্যটন বিভাগৰ মন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে ২০১৭-১৮ত ৩১,৭৩৯ গৰাকী আৰু ২০১৮-১৯ বৰ্ষত বিদেশী পৰ্যটক মাত্ৰ ৫,৭৫১ জন আহিছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহ চোৱাৰ বাবে। প্ৰশ্ন উঠে মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰৰ বিধায়কৰ প্ৰশ্নৰ উত্তৰতেই ওলাইছে প্ৰিয়ংকা চোপ্ৰাৰ নামত খৰচ হোৱা বৃহৎ পৰিমাণৰ ধনৰাশিৰ কথা। লক্ষণীয়ভাৱে প্ৰিয়ংকা চোপ্ৰাই ব্ৰেণ্ড এম্বেচেডৰ নিযুক্ত হোৱাৰ পিছত ৰাজ্যলৈ আহিছে মাত্ৰ ৩বাৰ আৰু এই ৩বাৰতেই প্ৰায় ৬৮,১৫,০০০ টকা খৰচ হৈছে প্ৰিয়ংকা চোপ্ৰাৰ যাতায়াত আৰু বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ নামত। সেইবাবে প্ৰশ্ন উঠিছে আগন্তুক দিনবোৰত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে থাকিবনে নাই প্ৰিয়ংকা চোপ্ৰা। কাৰণ প্ৰিয়ংকা চোপ্ৰা ব্ৰেণ্ড এম্বেচেডৰ নিযুক্ত হোৱাৰ পিছতো বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যাও তেনেই তাকৰীয়া। ব্যুৰো ৰিপৰ্ট DY 365।